বহি প্ৰায় গোকুলত পদাৰ্পণ কৰিলা। মহাৰাজ, মথুৰাত কংসই ধনুযজ্ঞ পাতিছে। ধনুযজ্ঞ? মহাৰাজ, ধনুযজ্ঞ। তালৈকে আপোনাক আৰু ৰামকৃষ্ণক নিমন্ত্ৰণ জনাইছে। মথুৰাৰাজ কংসই ধনুযজ্ঞলৈ মোক নিমন্ত্ৰণ জনোৱাত মই বৰ আনন্দিত হৈছো, আৰু লগতে ৰামকৃষ্ণক নিমন্ত্ৰণ জনোৱাত নথৈ সন্তোষিত হৈছো। কিন্তু মহাৰাজ, ৰামকৃষ্ণ যে ব্ৰজৰ বুকুত আঘাত দি মই ৰামকৃষ্ণক কেনেকৈ নহয় ক্ৰূৰ, মই অকলেই যাম। সেইদৰে কিয় কয় নন্দৰাজ? আপোনাক অনুৰোধ কৰিছো 2-4 দিনলৈ ৰামকৃষ্ণক যাবলৈ দিয়ক। মহাৰাজ কংসৰ আদেশ নহলে ভাবি চাওক কি ভীষণ পৰিণাম হ'ব পাৰে। জানো মই ভালদৰে, কিন্তু মই কংসৰ তলতীয়া ৰজা হলো বুলিয়ে অসম্ভৱ প্ৰস্তাৱকো মানি ল'ম, তাৰ জানো কিবা মানে আছে? অসম্ভৱ প্ৰস্তাৱ কৰাত কংসৰ বেছ ক্ষতি আছে। অপত্য স্নেহত আপ্লুত হৈ নিজৰ আৰু এই গোকুলৰ অনিষ্ট সাধন নকৰিব মহাৰাজ। কংসৰ কুপদৃষ্টি পৰিলে কাৰো ৰক্ষা নাই। কংসৰ পৰা যি অনিষ্ট হ'ব এই গোকুলৰ, তাতোকৈ 10 গুণ অনিষ্ট হ'ব যদিহে ৰামকৃষ্ণক লৈ মথুৰালৈ মহাৰাজ। ভাবিছো নন্দৰাণী, ৰাতিপুৱাতে মোৰ প্ৰাণৰ কাণত জগাই দি মুখ হাত ধুৱাই লবনো মাখন খাবলৈ দিওঁ। তেতিয়াহে মোৰ মনত শান্তি আহে। আৰু তাৰ পাছত মাথাত মৰাৰ পাখি আৰু গাত পীতবস্ত্ৰ পিন্ধাই হাতত বাঁহেটি তুলি দিওঁ, আৰু বলাইক লগত দি ঢেং চাৰিবলৈ পঠাই দিওঁ। তেতিয়া মোৰ মনত যি আনন্দ পাওঁ কি কম তোমাক অক্ৰূৰ। মই চকুৰে নেদেখা হোৱালৈকে একেথৰে চাই থাকো। জানিছ কান্তে বিন্ধে কেনেহেন কানাই মই কিদৰে যাবলৈ দিওঁ অক্ৰূৰ? মোৰ অবিহনে মোৰ কি গতি হ'ব? নহয় অক্ৰূৰ, তুমি কংসক কবা যশোদাই ৰামকৃষ্ণক এক মুহূৰ্তৰ বাবে এৰি দিব নোৱাৰে। কংসই জানো তোমাৰ মাতৃত্ব হৃদয়ৰ কোমল ভাৱ বুজি পাব? আৰু যদি ৰামকৃষ্ণক ধৰি নিবৰ বাবে মানুহ পঠাই তেতিয়া অক্ৰূৰ, মোৰ আশাৰ কুসুম ৰামকৃষ্ণ আহিছে। ৰামকৃষ্ণ আহিছে। অক্ৰূৰ খুৰা, আমালৈ ভাল মনত পৰিল। আমালৈ ক'ত মনত পৰিব কানো? আমি যে দুখীয়া। বাৰু অক্ৰূৰ খুৰা, আমাৰ ঘৰত আৰু কিমান দিন থাকিবা? বাছা, মই থাকিবলৈ অহা নাই, তোমালোকক লগত নিবলৈহে আহিছো। মথুৰাত বৰ ডাঙৰ ধনুযজ্ঞ পাতিছে। ধনুযজ্ঞ? ধনুযজ্ঞ। তালৈকে কংসৰে যে তোমালোকক মোক নিবলৈ পঠাইছে। এতিয়া তোমালোক ওলাবহে লাগে। আজি আমাৰ কি সৌভাগ্য খুৰা, আমি যদিও গৰখীয়া ল'ৰা, আমাক ৰাজসভাৰ নিমন্ত্ৰণ কৰিছে। কিন্তু খুৰা বাছা, আমি বৰ দুখীয়া। আমি পিন্ধি যাবলৈ কাপোৰো নাই আৰু ধনো নাই, হয় নে পিতা? বাছা, তোমালোক দুখীয়া হলা কেনেকৈ? তোমালোকৰ ওচৰত যি ধন আছে সেই ধন কুবেৰৰ ওচৰতো নাই। কোন পথেৰে তহঁতক যাবলৈ এৰি দিওঁ? তই নহলে মোৰ কি গতি হ'ব কানো? গোকুল বদা হ'ব। গোপগোপীসকলৰ কি বিলাই
এইদৰে তুমি বেজাৰ নকৰিবা। আমি আকৌ আহিম। আমাৰ লগত বালকসকলো যাব নহয়। আই তুমি চিন্তা নকৰিবা, আমাৰ লগত পিতা আৰু খুৰা যাবই দেখোন। কোৱাই আমাক যাব দিবা নে নিদিয়া? আমাৰ নিচিনা গৰখীয়া ল'ৰা লাজ ভবালৈ যোৱা এয়াই ডাঙৰ সুযোগ। সন্মতি দিয়ক মহাৰাজ। মই চাইছো মহাৰাজ, কম্পৰ ৰাজসভাৰ পৰা মোৰ বাচ্চাহঁত নিৰাপদে ঘূৰি আহিব পাৰিব নে নোৱাৰে মই আকৌ এবাৰ ভাবি চাইছো। ভুল বুজিছে নন্দৰাজ, আপোনালোকে ৰামকৃষ্ণক ইমান দিনে চিনিয়াই নাপালে। ভুল পিতা, কংসই আমাক একো কৰিব নোৱাৰে। আমি নিৰাপদে ঘূৰি আহিম। পিতা, পিতা, আই বাছা, আমাক যাবলৈ দিয়া। আই দিন বাছা, যাবৰ সময়ত মনত বেজাৰ নিদিওঁ। সকলো কাম সমাধা কৰি মোৰ বুকুলৈ আকৌ উলটি আহিবা। যশোদা, তুমি কি বুজিবা? কি বিপদৰ সৰ্পৰ সন্মুখলৈ মোৰ মৰমৰ বাচ্চাহঁতক তুমি ঠেলি দিব খুজিছা? পিতা, কংস যিমানে বিপদৰ নহওক কিয় আমাৰ মামা নহয় জানো খুৰা? তাকেইতো মই নন্দৰাজক বুজাবই পৰা নাই। পিতা, আইতো যাবলৈ অনুমতি দিছে, তুমি অনুমতি দিয়া পিতা। দাদা যাব যেতিয়া খুজিছো আৰু মাতৃ যশোদাও যেতিয়া অনুমতি দিলে তেন্তে ওলোৱা। কালিলৈ প্ৰভাততে আমি যাত্ৰা কৰিম মথুৰাৰ দিশে। নে কি কোৱা? হয় মহাৰাজ, ময়ো তাকে ভাবিছো। খুৰা, তেখেতৰি যজ্ঞ পোৱাগৈ হয়। মহাৰাজ, আপুনি অলপ আগবাঢ়ি যাব। অলপ পিছতেই ৰামকৃষ্ণক মোৰ লগত লৈ যাম। তেন্তে হে ব'লা আমি সকলোৱে যাত্ৰাৰ আয়োজন কৰোঁ। ব'লা বাছা, ব'লা যশোদা। হলো পিতা। খুৰা, কাহু, আমি প্ৰভাতে যাত্ৰা কৰিলে মথুৰা কেতিয়া পামগৈ? প্ৰভাতে যাত্ৰা কৰিলে আমি ৰাতি প্ৰায় দ্বিতীয় পহৰত। তেন্তে খুৰা ৰথ সোনকালে আনিবা, নহ'লে মোক গোপীসকলে আগুচি ধৰিব। তেতিয়া মই যাব নোৱাৰিম। ৰাতিপুৱাতে ৰথ আনি থবা দেই খুৰা। বাৰু কানু, তুমি মাত্ৰ সোনকালে আহিবা আৰু তোমাৰ দাদা বলাইটো লৈ আহিবা। খুৰা, কানু যেতিয়া যাব দাদা বলাই জানো গকুলত থাকিব পাৰিব? সেইটো তুমিহে জানা। বাৰু কানু, এতিয়া আমি যাওঁ ব'লা। ব'লা খুৰা।